অসমীয়া আধুনিক নাট্যৰ দ্বাৰা স্বৰ্ণ আন্দোলনৰ প্ৰাতঃস্মৰণীয় পুৰোধা ক্ষণজন্মা নাট্যশিল্পী চলচ্চিত্ৰ অভিনেতা পৰিচালক নটসূৰ্য ফণী শৰ্মাৰ ৫৪ সংখ্যক স্মৃতি দিৱসৰ আজিৰ দিনটোত শিল্পীগৰাকীৰ জন্ম আৰু সাধনাস্থলী তেজপুৰত বিভিন্ন অনুষ্ঠানৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নটসূৰ্যগৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত কলিবাৰীৰ সমাধিক্ষেত্ৰত জিলা উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালৰ লগতে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে নটসূৰ্যগৰাকীৰ পুত্ৰ অজিত শৰ্মা, কন্যা ৰুবি শৰ্মা, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত গৰ্গমোহন দাসে। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁতধৰা অনুষ্ঠানটিৰ নটসূৰ্যৰ বোৱাৰী বৰ্ণালী শৰ্মা, বিনীতা শৰ্মাৰ লগতে বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস, দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, শোণিতপুৰ জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকন, জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ, ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতিৰ সভানেত্ৰী দীপামণি শইকীয়াকে ধৰি বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকলে পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জিলা উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই নটসূৰ্যগৰাকীৰ জীৱনৰ উপন্যাসম কাহিনী আলোকপাত কৰি এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকনে স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত গৰ্গমোহন দাসে নটসূৰ্য ফণী শৰ্মাৰ সমাধিক্ষেত্ৰৰ প্ৰকল্পৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ লগতে জ্যোতি বিষ্ণু ফণী শৰ্মাৰ সোঁৱৰণত কেন্দ্ৰীয় কাৰাগাৰৰ ভূমিত নিৰ্মাণ হ'বলগা সাংস্কৃতিক প্ৰকল্পৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে। সমূহ মঙলদৈবাসী ৰাইজ, দৰংবাসী ৰাইজৰ হৈ বাণ থিয়েটাৰৰ যিসকল আমাৰ কৰ্মকৰ্তা আছে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে হেমন্ত দত্ত ডাঙৰীয়াৰ যিখিনি কৰ্ম বা যিখিনি সাংস্কৃতিক দিশত তেখেতৰ যিখিনি অৱদান সেইখিনি আমি সদায় অক্ষুণ্ণ ৰাখিব লাগিব। তেখেতে যি ধৰণে সমাজৰ প্ৰতি নাটক হওক, গান হওক যিখিনি সেৱা আগবঢ়াইছিলে আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ জনাম যে তেখেতক চৰকাৰী কিবা এটা বঁটা প্ৰদান কৰিব লাগে। তেখেত শাৰীৰিকভাৱে অসুস্থ, তেখেত আহিব পৰা নাই আৰু যিহেতু মই ওচৰ চুবুৰীয়া, তেখেতৰ সুপুত্ৰ আৰু মই নিজেই মোৰ বাণ থিয়েটাৰৰ যিসকল কৰ্মকৰ্তা আছিল তেওঁলোকে যেতিয়া তেওঁক নিমন্ত্ৰণ জনাবলৈ গৈছিল তেওঁলোকে মোকো কৈছিল যে পাৰিলে মোকো আহিবৰ কাৰণে কৈছিল আৰু সেই উদ্দেশ্যে যিহেতু মই দৰং কলেজৰ এগৰাকী ছাত্ৰ আছিলোঁ, মোৰ বহুসকল আছে ইয়াতে, সকলোকে লগ পোৱাৰ উদ্দেশ্যে আৰু অনুষ্ঠানটোত ভাগ লোৱাৰ উদ্দেশ্যে ইয়াত উপস্থিত হৈছোঁ। মই এই সুযোগতে আপোনাৰ দৰং জিলাবাসী আৰু মঙলদৈবাসী ৰাইজৰ হৈ তেজপুৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পূৰ্বে তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সাহিত্য সভা ভৱন প্ৰাংগণত থকা আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাই। আনহাতে বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাসে নটসূৰ্যৰ আবক্ষ মূৰ্তিত আৰু একেলগে থকা ৰূপগড় আৰু কলাগুৰুৰ আবক্ষ মূৰ্তিত ক্ৰমে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ ভূপেন শইকীয়া আৰু অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্ৰ বৰাই মাল্যাৰ্পণ কৰা অনুষ্ঠানটিত ডক্টৰ ভূপেন শইকীয়াই নটসূৰ্যগৰাকীৰ জীৱন পৰিক্ৰমা স্মৃতিচাৰণ কৰাৰ লগতে মৃগেন চন্দ্ৰ বৰাই নটসূৰ্যৰ এমুঠি চাউল নাটকৰ সংলাপেৰে জীপাল কৰে। অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ উপসভাপতি নবীন চন্দ্ৰ লস্কৰ, সম্পাদক দ্বিজেন নাথ, সাহিত্যিক পেঞ্চনৰ ৰামচন্দ্ৰ চুতীয়া, বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সংগীত শিল্পী সঞ্জয় কৃষ্ণ গোহাঁই বৰুৱা, তেজপুৰ সাহিত্য সভাৰ জ্যেষ্ঠ সদস্য তৰুণ লস্কৰ, অঞ্জু দত্ত বৰা, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা, পুলক কুমাৰ ডেকাৰ লগতে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এইদৰে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ উদ্যোগত
কলিবাৰীৰ বান ৰংগমঞ্চ প্ৰাংগণত থকা নটসূৰ্যৰ আবক্ষ মূৰ্তিত সভাপতি শান্তনু বৰুৱা, সম্পাদক ডক্টৰ মনোজ কুমাৰ হাজৰিকা আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। একেদৰে নটসূৰ্যগৰাকীৰ স্মৃতি বিজড়িত তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰতো কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া আৰু সদস্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডিলাইটফুল ৱৰ্ডছ। বান থিয়েটাৰ অসমৰ ইতিহাসত অসমৰ জাতীয় সত্তাৰ এটা আপুৰুগীয়া অনুষ্ঠান আৰু তেজপুৰ সাংস্কৃতিক নগৰী আমি সকলো জানো যে নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস আৰু নাট সমাৰোহ এটা অভেদ্য অংগ। গতিকে 1970 চনত নটসূৰ্য ফণী শৰ্মাৰ মহাপ্ৰয়াণৰ পিছত অৰ্থাৎ 1971 চনৰ পৰাই তেখেতৰ এই স্মৃতি দিৱসটো বান থিয়েটাৰত অতি উলহ মালহেৰে পালন কৰা হৈছিল আৰু সেই অনুসাৰে সেই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি 1971 চনৰ পৰাই আমি নাট সমাৰোহ অনুষ্ঠিত কৰি আহিছোঁ। গতিকে এই নাট সমাৰোহে সোণালী জয়ন্তী বৰ্ষত ইতিমধ্যে অতিক্ৰম কৰিছে। গতিকে আমি এইবাৰো এই অনুষ্ঠানটো আমি শ্ৰী শ্ৰী শংকৰ মন্দিৰ অনুষ্ঠানৰ সহযোগত ইয়াত অনুষ্ঠিত কৰিব লগা হৈছে। এইকাৰণেই যে বান থিয়েটাৰটো বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে। বান থিয়েটাৰটো যিহেতু আমি তাত অনুষ্ঠান কৰিব নোৱাৰোঁ, গতিকে আমি শংকৰ মন্দিৰৰ সহযোগত ইয়াত অনুষ্ঠান কৰিছোঁ। আৰু এইবুলি আমাৰ অতি আজিৰ যি স্মৃতি দিৱস অনুষ্ঠিত হৈছে, স্মৃতি দিৱসৰ মূল কাৰ্যসূচী এটা আমাৰ আছে যে হেমন্ত দত্তক আমি বান থিয়েটাৰ বঁটাৰে বিভূষিত কৰিছোঁ। গতিকে এইটো আমাৰ কাৰণে অতি আহ্লাদিত খবৰ যে অসমৰ এগৰাকী পুৰুধা নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, লেখক, গতিকে তেখেতক আমি হেমন্ত দত্ত, গতিকে হেমন্ত দত্তক আমি বান থিয়েটাৰ বঁটাৰে বিভূষিত কৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী অৰ্থাৎ অহাকালিৰ পৰা 1, 2, 3 আৰু 4 এই 4 দিন আমাৰ নাট সমাৰোহ অনুষ্ঠিত হ'ব আৰু এই নাট সমাৰোহত আমি 4খন নাটক আমি মঞ্চস্থ কৰিম। আৰু বিশেষ এটা খবৰ যে এই অহা 3 তাৰিখে যে ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত নাট্যশিল্পী সীমা বিশ্বাসে 3 তাৰিখে আমাৰ এই নাট সমাৰোহত অংশগ্ৰহণ কৰিব তেখেতৰ স্ত্ৰীপত্ৰ বুলি এখন নাটকেৰে। গতিকে আমি আশা ৰাখিছোঁ যে তেজপুৰত এই ধৰণৰ এটা বাতাবৰণৰ সৃষ্টি হৈছে, নাটকৰ এটা ধাৰাবাহিকতা তেজপুৰত আছে। গতিকে আমি আশা ৰাখিম যে বান থিয়েটাৰৰ উদ্যোগত যি এই অনুষ্ঠান অনুষ্ঠিত হৈছে, সেই অনুষ্ঠান অনাগত দিনতো চলিব আৰু সাংস্কৃতিক যি মিলন, এই মিলন বান থিয়েটাৰে সদায় কৰি আহিছে আৰু এই সাংস্কৃতিকৰ মাধ্যমেৰে বান থিয়েটাৰে এক বাৰ্তা প্ৰেৰণ কৰিবলৈ অসমৰ জাতীয় জীৱনত চেষ্টা কৰিছে। গতিকে আমি সকলোৰে সহায় সহযোগিতাটো আগন্তুক এই 4টা দিনত আমি কামনা কৰিছোঁ।